নমস্কাৰ সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সীমাহীন মৰম আৰু উৎসাহৰ ফলত আজি মোৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। আপোনালোকৰ সহানুভূতিয়ে মোক সঁচাকৈ অনুপ্ৰাণিত কৰিছে। আপোনালোকৰ লাইক আৰু কমেণ্টবোৰ সঁচাকৈ অনুকৰণীয়। বহু নজনা কথা জানিছোঁ আপোনালোকৰ পৰা। মোৰ শ্ৰদ্ধাৰ দাদা বাইদেউসকল, বন্ধু বান্ধৱীসকল আৰু অনুজসকল, আপোনালোকৰ বাবেই কবিতাৰ আবেলি আজি প্ৰাণ পাই উঠিছে। আপোনালোকৰ আমোদৰ বাবেই মন হৃদয়ৰ দুৱাৰ খুলি কাব্য কাননৰ পৰা কবিতা নামৰ কুসুম পাহি বুটলি আনি চৌদিশ অমিয়া কৰিবলৈ প্ৰয়াস কৰিছোঁ। লগতে মাজে মাজে গীত, নীলাখামৰ চিঠি আৰু প্ৰশ্ন শিতানৰ কথাৰে বহু নজনা কথা আলোচনা কৰিছোঁ। অতি কম সময়ৰ ভিতৰতে আপোনালোকলৈ আগবঢ়াম আপোনালোকৰ প্ৰিয় আন বহুতো মাথো। আপোনালোকৰ পৰা বিচাৰিছোঁ সীমাহীন মৰম, দিহা পৰামৰ্শ আৰু গঠনমূলক উপদেশ। পুনৰবাৰ আপোনালোকলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বন্ধুসকল, পূৰ্বৱৰ্তী প্ৰশ্ন শিতানত শুদ্ধ উত্তৰ দিয়াসকলৰ নাম ঘোষণা কৰিব বিচাৰিছোঁ। তেওঁলোক হ'ল বিভূজ্যোতি শইকীয়া, দেৱযানী সাধনীদাৰ, ডেন্স উইথ স্নেহা আৰু ধীৰাজ নাথ। সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে অহাৰ প্ৰতিশ্ৰুতিৰে মই প্ৰাণটো আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।